সুপ্ৰভাত বন্ধু বান্ধৱীসকল, আজি পুৱায়ে উঠিলো আৰু আজি মোৰ প্ৰথমটো সোমবাৰ, সেইবাবে পুৱায়ে উঠিলো আৰু এয়া বৰষুণ দি আছে আৰু উঠিয়ে পাৰকজোৰা আধা দিলো দি গা পা ধুই অগ্নিনাভ বাবাৰ ওচৰত এগছি বন্তি জ্বলালো। যেনেকৈ জ্বলাইছো তেনেকৈ দেখাইছো আৰু এতিয়া গৈ আছো মুগুৰিয়াৰ কালী মন্দিৰত আৰু এয়া সেউজীয়া পৰিৱেশৰ মাজে মাজে গৈ আছো আৰু এতিয়া আহি পালো মন্দিৰ। এতিয়া প্ৰথমতে আহিছো গণেশ মন্দিৰত চাকি বন্তি জ্বলাই এতিয়া আহিলো কালী ভিতৰৰ ভাগ দেখালো আৰু ইয়াত নৰ্মদেশ্বৰ শিৱলিংগ এভাগ আছে। আমি ভিতৰতে ঢালিলো গাখীৰ আৰু পূজাৰীয়ে মন্ত্ৰ পাঠ কৰি আছে, আমি সেনেকৈয়ে গাখীৰ ঢালিলো। এতিয়া চাকি বন্তি জ্বলাই আমাৰ শেষ হ'ল আৰু এতিয়া ঘৰলৈ যাব ওলাইছো আৰু মিনি ব্লগটো আজি এইখিনিতে সমাপ্ত কৰিলো। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট কৰিব আৰু যোনসকল নতুন সকলে ছাবস্ক্ৰাইবটো কৰি দিব।